এভৰিৱান মই সংগীতা পুনৰবাৰ আপোনালোকক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি অহা প্ৰায় গুৱাহাটীৰ পৰা 4 দিন মানে হৈ গ'ল। ভিডিঅ' দিয়াই হোৱা নাই, সেই ঘৰৰ কিছুমান ইটো সিটো কামত ব্যস্ত হৈ আছিলোঁ। আহি পেলাই ৰুম চুম চাফা কৰিলোহি। বহুত দিন নাথাকিলে জানেই নিশ্চয় বহুত ঘৰটো খেলি মেলি হৈ থাকে। সেইবোৰ চাফ চিকুণ কৰিলোঁ, অলপ কাম আছিলে। সেইবোৰ কাম কৰি এতিয়া আজৰি হ'লোঁ। হৈ পেলাই ভাবিলোঁ আপোনালোকৰ লগতো এটা ব্লগ মই শ্বেয়াৰ কৰোঁ। আজি বাহঁতো আছে, মানে মোৰ হাজবেণ্ডৰ বাহঁত, তেওঁলোকৰ ঘৰো গুৱাহাটীতে। তেওঁলোক কাহিলীপাৰাত থাকে। এতিয়া স্কুলো বন্ধ যিহেতু তেওঁলোক আহি ঘৰতে আছিলেহি। মা অকলশৰীয়া, মানে মোৰ শাহু মা, সেইকাৰণে তেওঁ আহি পেলাই মাৰ লগতে বহুদিন থাকিলে আৰু এতিয়া আমিও আহিলোঁ। গতিকে ভালেই লাগিছে, গোটেইখিনি একেলগ হৈছোঁ বহুদিনৰ মূৰত। আজি ভাবিলোঁ আপোনালোকৰ লগতো এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আজি এতিয়া মই ওলাই আছোঁ, ঘৰতে আছোঁ। অকণমান ওচৰলৈকে যাম, গাঁৱতে হয়। এগৰাকী বৌয়ে মাতি আছিলে, বৌহঁতৰ ঘৰলৈ যাম। বা আৰু মই দুইজনী যাম। গতিকে ভিডিঅ'টো মই শেষলৈকে চাই থাকিব। আমি ক'ত গৈছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। মোৰ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু প্ৰথমতেই কৈ লৈছোঁ, যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিয়ে। তেতিয়া মোৰ আহিব লগা ভিডিঅ'খিনিৰ কাৰণে আপোনালোক নটিফাই হৈ যাব। গতিকে ব'লকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইয়া মই আহি পেলাই বৰ্তমান বৰ্তা আৰু বৰমাহঁতৰ ঘৰত সোমালোহি। আমাৰ ঘৰৰ ওচৰৰে হয়। এইয়া বৰ্তা বৰমাৰ লগত এই বাহিৰতে পালোঁ, এনেকৈ কথা পাতিলোঁ, তেওঁলোকক ভাল বেয়া সুধিলোঁ। বহুত দিন আহিছোঁ, বহুত দিনৰ মূৰত আহিছোঁ গাঁৱৰ ঘৰলৈ, বহুতেই ভাল লাগিছে। এয়া তেওঁলোক দুজন। এয়া বৰমা আৰু বাই খুব কথা পাতিছে তেওঁলোক দুগৰাকীয়ে। মই ভিডিঅ' কৰি আছিলোঁ, গমেই পোৱা নাই। পূৰা লেকচাৰ দিছে দুয়োগৰাকীয়ে। এয়া মই যিগৰাকী বৌহঁতৰ ঘৰলৈ যাম কৈছিলোঁ, বৌহঁতৰ ঘৰ হয়। ইমান ধুনীয়া লাগে বৌহঁতৰ বাৰীখন। চবফালে সেউজীয়া, কেৱল সেউজীয়া। মোৰ বহুতেই ভাল লাগে এইটো। পূৰা মানে আপোনালোকক মই নেদেখাই নোৱাৰিলোঁ। ভালকৈ এদিন টাইম পালে দেখুৱাম বাৰু। আজি এনেকৈয়ে দেখুৱাই দিছোঁ। চাওকচোন, ইমান ভাল লাগে, গোটেইখন সেউজীয়া আৰু সেউজীয়া, নহয়নে? কি বনালে? লুচি। কি হয়? আলু ভাজি। তেওঁলোক দুগৰাকীয়ে লুচি বনোৱাত ব্যস্ত আৰু মই এইফালে ভিডিঅ' বনোৱাত। চাওকচোন, ইমান ধুনীয়াকৈ ৰাখিছে বৌয়ে। তাৰমানে বৌৰ ল'ৰাজনে পোৱা পুৰস্কাৰখিনি ইমান ধুনীয়াকৈ ৰাখিছে আৰু বৌয়ে ইমান বস্তুবিলাক ধুনীয়াকৈ ডিচিপ্লিনকৈ ৰাখিছে। মোৰ দেখি বহুতেই ভাল লাগিলে। আৰু যিবিলাক দেখিছে যে মানে পৰ্দাবিলাক, এই পৰ্দাবিলাক বৌয়ে নিজৰ পচন্দ মতে আৰু ইচ্ছা অনুযায়ী নিজেই চিলাই লৈছে আৰু এনেকৈ লগাই লৈছে। মোৰ দেখি বহুতেই ভাল লাগিলে। সেইটো কাৰণে আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন। মোৰ কিন্তু বহুতেই ভাল লাগিছে। হেল্ল' এভৰিৱান, কালি আমি অহা প্ৰায় 7টামানেই বাজিলে। আজি আৰু ভিডিঅ' কৰিবলৈ মন নগ'লে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া ৰাতিপুৱা মই গা চা ধুই আহিলোঁ, মূৰো ধুলোঁ, মোৰ আঁচোৰাই নাই, চাহ তাহো খালোঁ। আমাৰ ওচৰৰে এগৰাকী বৰমা ঢুকালে আজি ৰাতিপুৱা। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে আজি মই এটা বইল ৰেচিপিয়ে শ্বেয়াৰ কৰিম। আগতে মই কেতিয়াও বনোৱা নাছিলোঁ এনেকৈ। যদি ভাল হয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। গতিকে ব'লকচোন ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। আৰু প্ৰথমতেই কৈ লৈছোঁ, যদি আপোনালোক মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। তেতিয়াহ'লে দেৰি নকৰি ব'লকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই লৈছিলোঁ অলপ কাটি জাতিলাও, লগত দিছিলোঁ মই অলপ বিলাহী, আদা অকণমান, দুফুটা নহৰু, ফেচবিন আৰু জলকীয়া, আৰু লগত মই দিম অকণমান ধোৱা মগুখিনি মই অকণমান দেৰি তিয়াই ৰাখিছিলোঁ, অকণমান কোমলিবলৈ। কিন্তু নল'লেও হয়, কোনো কথা নাই। মই অকণমান জাষ্ট তিয়াই ৰাখিছিলোঁ। আৰু তাৰপিছত মই এনেকৈ ধোৱা মগুখিনি এতিয়া কেৰাহীত দি দিম। গৰম কেৰাহীত নন
কৰিব কেৰাহীখন চিমত ৰাখিব। হয়তো লাগি যোৱা চান্সটো বেছি থাকিব পাৰে, সেইটো কাৰণে যিমানেই আপুনি চিমত ল'ব সিমানেই ভাল, সেইটো কথা মন কৰিব। এনেদৰে দি দিছিলোঁ আৰু লগত দিছিলোঁ মই কাটি থোৱা যিবিলাক সামগ্ৰী এইবিলাক মই দি দিছিলোঁ। এনেদৰেই মই গোটেইখিনি দি দিছিলোঁ। তাৰপিছত মই ভালদৰে লৰাই দিছিলোঁ। এয়া জাতিলাও, আপোনালোকে জাতিলাও বলদি অমিতাও ল'ব পাৰে, কোনো কথা নাই। মোৰ ওচৰত অমিতা নাছিলে, গতিকে মোৰ জাতিলাওৱে ঘৰৰ আছিলে, সেইটো কাৰণে মই জাতিলাওৱে ইউজ কৰিলোঁ। আৰু এয়া মই বিলাহী দি দিছোঁ আৰু লগত মই এয়া দিম জলকীয়াখিনি মোৰ ঘৰৰে আছিলে, সেইটো কাৰণে মই জলকীয়া 3টামান দিছোঁ। ইমান জ্বলা নাই, যিসকলে জলকীয়া বেছিকৈ খায় আপোনালোকে বেছিকৈ দি ল'ব পাৰিব। এনেদৰেই মই গোটেইখিনি ভালদৰে মিহলাই লৈছিলোঁ। মোৰ অকণমান লাগি যোৱা নিচিনা লাগিছিলে, সেইটো কাৰণে মই পটাপট লৰাই দিলোঁ। আৰু এয়া দিছোঁ মই নহৰু 2 ফুটা আৰু এয়া আদা। এইয়া জলকীয়াখিনি মোৰ ঘৰৰে বাৰীৰে হয়, ইমান জ্বলা নাই, সেইটো কাৰণে মই অলপ বেছিকৈ দিছিলোঁ। এনেদৰে ভালকৈ লৰাই দিছিলোঁ। এয়া দেখিছেনে, অকণমান ধোৱা মগুটো তলত পটককৈ লাগি যায়, সেইটো কাৰণে সেইটো কথা মন কৰিব যাতে আপুনি পটাপট লৰাবলৈ সুবিধা হয়। এনেদৰেই মই ভালদৰে মিলাই ল'লোঁ। আৰু ইফালে মই আনটো গেছত মই কুকাৰত ভাত পাতি থৈছিলোঁ, সেইটো কাৰণে ইটি সিটি কৰিব লগা হৈ আছিলে আৰু মোৰ সেইকাৰণে নিমখটো দিয়া দেৰিয়ে হৈ গ'ল। এনেকৈ নিমখ দিলোঁ আৰু দেখিছেনে কিমান দেৰি লাগিছে বস্তুখিনি আনোতে ইফালৰ পৰা সিফালে। এতিয়া মই লগত দিম পানীটো আনিবলৈ যাওঁতে দেৰিয়ে হৈ গৈছেগৈ। ইফালে সিফালে কাম কৰি আছোঁ যে, বস্তুখিনি চম্ভালোতে মোৰ প্ৰব্লেমেই হৈ গৈছেগৈ, সেইটো কাৰণে পানীটো দিয়া অকণমান দেৰি হৈ গ'ল। লগত দিব পানীটো দি ভালদৰে মিশ্ৰণখিনি আকৌ এবাৰ লৰাই দিব, তাৰপিছত ঢাকি দিব। এয়া মই পানী আনিলোঁ, এয়া পানী দি দিছোঁ আৰু এনেদৰে ভালকৈ লৰাই দিব, তাৰপিছত ঢাকি থ'ব। এনেদৰে মই লৰাই পেলাই ভালদৰে ঢাকি থৈছিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ উতলি আহিছে আৰু কালাৰটো চেঞ্জ হ'ল, বহুত ভালেই লাগিছে মোৰ দেখি পেলাই। খাবলৈও চাগে টেষ্টিয়ে হ'ব নিশ্চয়, মোৰ ভালেই লাগিলে বহুত। এয়া চাওকচোন, সঁচাকৈ বহুত টেষ্টি হৈছিলে ৰেচিপিটো, আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। মোৰ কিন্তু বহুতেই ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা হৈছে জনাব। মোৰ ভিডিঅ'টো শেষলৈকে চবেই বহুত ধন্যবাদ।